Hello, my dear student. Welcome to my YouTube channel, New Education Study. তোমালোকৰ 3 নম্বৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তোমালোকে যদি এইটো ভিডিঅ'ত যদি কোনোবাই নতুন আহিছে, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এণ্ড দেন তোমালোকে ভিডিঅ'টো শেষলৈ চাই যাবা এণ্ড দেন বলা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ ভিডিঅ' তোমালোকে দেখাই পাইছা যে জব এপ্লিকেশ্যনৰ ওপৰত আমি বনাম। এই জব এপ্লিকেশ্যনটো 2014 চনত 2015 2017 2019 অথবা কিজানি আৰু আহিছে, মই চোৱা নাই। এণ্ড দেন কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ যে ইউ আৰ অনুৰূপ মান্দ্ৰা ষ্টেচন ৰোড নলবাৰী। ইউ হেভ seen an advertisement for the post of receptionist sales executive in a multinational company in Bangalore. Write a formal application for the post of response to the advertisement. ইয়াতে তোমালোকে প্ৰথম কুৱেশ্যনটো বুজি ল'বা, তাৰপিছত কি কৰিবা যে এই মাল্টিনেশ্যনেল যিটো কোম্পানী আছে এইটো কোম্পানী ক'ত আছে? ষ্টেচন ৰোড নলবাৰী। যে তুমি ষ্টেচন ৰোড নলবাৰী, এইটো কি হয়? বেংগালোৰ কোম্পানী হয়, মাল্টিনেশ্যনেল কোম্পানী। আৰু জাগাটো কোনটো হয়? ষ্টেচন ৰোড নলবাৰী, এইটো কিহৰ হয়? এণ্ড দেন তোমালোকে যে তুমি বিক্ৰী কৰিবা বা বিক্ৰেতা বা তুমি ৰিচিপশ্যনিষ্ট যিবিলাক বিল বনায় সেইটো কাম কৰিবা, তাৰ ওপৰত তুমি তোমাৰ এইখন দৰখাস্ত লিখিবলৈ কৈছে। ফাৰ্ষ্ট অফ অল কি কৰিবা, ইয়াতে চাবা ইউ আৰ তাৰ অমুক থাকি কিবা নাম থাকি ইয়াত থাকিব ষ্টেচন ৰোড, হয়তো হায়দৰাবাদ বেলেগ কিবা থাকিব। তোমালোকে এইটো কপি কৰিবা যে ষ্টেচন ৰোড নলবাৰী 20 মে 2027 লিখিলে তোমালোকে এইটো 1 পাবা, 1 মান পাবা। এণ্ড দেন 2 দিবা, তাৰপিছত কালৈ লিখিবা? ডিৰেক্টৰ যে মাল্টিনেশ্যনেল ইন বেংগালোৰ লিখিলে। তাৰপিছত ছাবজেক্ট, এইটো মষ্ট ইম্পৰ্টেণ্ট যে ছাবজেক্টটো দিব লাগে। এতিয়া যদি তুমি দৰখাস্ত এটাৰ ছাবজেক্টটো নিদিয়া তেনেহ'লে সেইটো দৰখাস্ত কেনেকৈ হ'ব? ছাবজেক্টটো লিখিবা যে দ্য এপ্লিকেশ্যন দ্য পোষ্ট অফ চেলছ এক্সিকিউটিভ এণ্ড দেন তাৰপিছত কি কৰিবা? ৰেচপেক্টেড লিখিবা। এণ্ড দেন এইখিনি তোমালোকে স্ক্ৰীন মাৰি ল। মই এইখিনিৰ ভিতৰত যিখিনি শুধৰাব লাগে মই কৈ দি আছোঁ। এই লাষ্টত যে উইথ ৰেফাৰেঞ্চ ডিউ টু দ্য এডভাৰটাইজমেণ্ট পাব্লিছ ইন দ্য আছাম ট্ৰিবিউন ডেটেড 10 May 2027 দিব লাগিব। I want to apply for the post of sales executive in your company. I have all required and qualification and experience for the post. I have experience of the 3 years in the same post. I am hardworking and punctual. I consider myself suitable for the post. এইখিনি লিখিলে। ইয়াতে লিখা আছে যে মই এই পোষ্টৰ ওপৰত মই এপ্লাই কৰিব বিচাৰি আছোঁ আৰু ইটোৰ বাবে মোৰ যিখিনি যোগ্যতা আৰু যিখিনি এক্সপিৰিয়েঞ্চ আছে মোৰ আছে, আৰু এই পোষ্টৰ এই একেটা পদতে মই 3 বছৰ ধৰি কাম কৰি আছোঁ, মোৰ 3 বছৰৰ এক্সপিৰিয়েঞ্চ আছে, এইখিনি আছে। ইয়াৰ পিছত তোমালোকে কি কৰিবা? ইউৰ ফেইথফুলি, আপোনাৰ বিশ্বাস, ইউৰ ফেইথফুলি নেমটো লিখি দিবা। নেমটো লিখি দি কিনে যোনটো লিখিবা, যদি ছোৱালী হয় ছোৱালীৰ নাম লিখিবা, যদি ল'ৰা হয় ল'ৰাৰ নামটো লিখিবা। এণ্ড দেন তোমালোকৰ লাষ্ট যিটো বায়'ডাটা বুলি কয় সেইটো হৈছে ইম্পৰ্টেণ্ট। চোৱা, বায়'ডাটাটো তোমালোকে লিখিব লাগিব। নেম লিখিবা, ফাদাৰ নেম লিখিবা, মাদাৰ নেম লিখিবা, ডেট অফ বাৰ্থ লিখিবা, নেশ্যনেলিটি লিখিবা, ৰিলিজন লিখিবা, ছেক্স লিখিবা। এতিয়া তাৰপিছত মেৰিটেল ষ্টেটাছ লিখিবা, কণ্টেক্ট নাম্বাৰ দিব নালাগে, ইমেইল আইডিটো দি দিবা। এড্ৰেছত তুমি ভিলেজ, পোষ্ট অফিচ, থানা, পিন নম্বৰ, ডিষ্ট্ৰিক্ট, ষ্টেট এইখিনি দিবা। এতিয়া নেক্সট তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনত তোমালোকে কি কৰিবা? এক্সাম পাছ কেতিয়া কৰিছে, এক্সাম পাছ, তাৰপিছত বৰ্ড অফ ইউনিভাৰ্চিটিৰ নাম লিখি দিবা, পাছিং অফ ইয়াৰ লিখিবা এণ্ড পাৰ্চেণ্টেজ অফ মাৰ্কছ লিখিবা। এতিয়া লিখা, এতিয়া কিছুমানে আকৌ ভুল কৰে এইবিলাক লিখোতে। এনেকুৱাকৈ লিখিবা, যিহেতু তোমাৰ কি কৈছে চেলছ বিক্ৰী কৰিব দিছে, তেনেহ'লে কমাৰ্চৰ মানুহ হ'ব লাগিব, BCom কৰিব লাগিব, MCom কৰিব লাগিব। এতিয়া যদি তুমি ইয়াত BA দিয়া, BA দিয়া, MA দিয়া, তেনেতো নহ'ব। এতিয়া BCom দিব লাগিব। এণ্ড দেন তোমালোকৰ লাষ্টত আছে, তোমালোকৰ লাষ্টত চোৱা, লাষ্টত তোমালোকৰ এইখিনি লিখিবা এক্সপিৰিয়েঞ্চ বুলি লিখিবা। এক্সপিৰিয়েঞ্চ হ'ল যে ৱৰ্ক 3 years এজ চেলছ এক্সিকিউটিভ এট XY কোম্পানী, যে তুমি যে এক্সপিৰিয়েঞ্চটো কাঢ়িছা, 3 বছৰৰ যে এক্সপিৰিয়েঞ্চ আছে কোনটো কোম্পানী, সেই কোম্পানীটোৰ নাম লিখি দিবা। আৰু লেংগুৱেজ কি লিখিবা? যে লেংগুৱেজ নন হিন্দী, ইংলিছ এণ্ড এছামিজ। হবি লিখি দিবা যে ৰিডিং এণ্ড প্লেইং, তিনিটা কৰি ভাল পোৱা। এণ্ড ডিক্লেৰেশ্যন লাষ্টত লিখি দিবা যে I hereby confirm that the informations above is the true based of my knowledge. এইখিনি লিখিলে তোমালোকৰ
10 মাৰ্কছ ইম্পৰ্টেঞ্চ হোৱা তোমাৰ কিমান 10 মাৰ্ক তোমালোকে পাই যাবা এণ্ড দেন থেংক ইউ ভিডিঅ'টো আকৌ এবাৰ স্ক্ৰীনশ্বট মাৰি লোৱা বস্তুটো তোমালোকৰ সুবিধাৰ ক্ষেত্রে লাষ্টত তোমালোকক দেখাই দি আছোঁ এইখিনি স্ক্ৰীনশ্বট মাৰি লোৱা আৰু এইখিনিও মাৰি লোৱা হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্ট ৱেলকাম টু মাই ইউটিউব চেনেল নিউ এডুকেশ্যন ষ্টাডি তোমালোকৰ 3 নম্বৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তোমালোকে যদি এইটো ভিডিঅ'ত যদি কোনোবাই নতুন আহিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এণ্ড দেন তোমালোকে ভিডিঅ'টো শেষলৈ চাই যাবা এণ্ড দেন বলা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজিৰ ভিডিঅ' তোমালোকে দেখাই পাইছা যে জব এপ্লিকেশ্যনৰ ওপৰত আমি বনাম এই জব এপ্লিকেশ্যনটো 2014 চনত 2015 2017 2019 অথবা কিজানি আৰু আহিছে মই চোৱা নাই এণ্ড দেন কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ যে ইউ আৰ অনুৰূপ মান্দ্ৰিয়া ষ্টেচন ৰোড নলবাৰী ইউ হেভ seen an advertisement for the post of receptionist sales executive in a multinational company in Bangalore. Write a formal application for the post of response to the advertisement. ইয়াতে তোমালোকে প্ৰথম কুৱেশ্যনটো বুজি ল'বা তাৰপিছত কি কৰিবা যে এই মাল্টিনেশ্যনেল যিটো কোম্পানী আছে এইটো কোম্পানী ক'ত আছে ষ্টেচন ৰোড নলবাৰী যে তুমি ষ্টেচন ৰোড নলবাৰী এইটো কি হয় বেংগালোৰ কোম্পানী হয় মাল্টিনেশ্যনেল কোম্পানী আৰু জায়গাটো কোনটো হয় ষ্টেচন ৰোড নলবাৰী এইটো কিহৰ হয় এণ্ড দেন তোমালোকে যে তুমি বিক্ৰী কৰিবা বা বিক্ৰেতা বা তুমি ৰিচিপশ্যনিষ্ট যিবিলাক বিল বনায় সেইটো কাম কৰিবা তাৰ ওপৰত তুমি তোমাৰ এইখন দৰখাস্ত লিখিবলৈ কৈছা ফাৰ্ষ্ট অফ অল কি কৰিবা ইয়াতে চাবা ইউ আৰ তাৰ অমুক থাকি কিবা নাম থাকি ইয়াত থাকিব ষ্টেচন ৰোড হয়তো হায়দৰাবাদ বা বেলেগ কিবা থাকিব তোমালোকে এইটো কপি কৰিবা যে ষ্টেচন ৰোড নলবাৰী 20 মে 2027 লিখিলে তোমালোকে এইটো এক মান পাবা এণ্ড দেন 2 দিবা তাৰপিছত কালৈ লিখিবা ডিৰেক্টৰ কোৰ ডিৰেক্টৰ যে মাল্টিনেশ্যনেল কোম্পানী ইন বেংগালোৰ লিখিলে তাৰপিছত ছাবজেক্ট এইটো তুমি মোষ্ট ইম্পৰ্টেণ্ট যে ছাবজেক্টটো দিব লাগে এতিয়া যদি তুমি দৰখাস্ত এটাৰ ছাবজেক্টটো নিদিয়া তেনেহ'লে সেইটো দৰখাস্ত কেনেকৈ হ'ব ছাবজেক্টটো লিখিবা যে দ্য এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ চেলছ এক্সিকিউটিভ এণ্ড দেন তাৰপিছত কি কৰিবা ৰেচপেক্টেড লিখিবা এণ্ড দেন এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা মই এইখিনিৰ ভিতৰত যিখিনি শুধৰাব লাগে মই কৈ দি আছোঁ এই লাষ্টত যে উইথ ৰেফাৰেঞ্চ ডিউ টু দ্য এডভাৰটাইজমেণ্ট পাব্লিছ ইন দ্য আছাম ট্ৰিবিউন ডেটেড 10 May 2027 দিব লাগিব I want to apply for the post of sales executive in your company. I have all required and qualification and experience for the post. I have experience of the 3 years in the same post. I am hardworking and punctual. I consider myself suitable for the post. এইখিনি লিখিলে ইয়াতে লিখা আছে যে মই এই পোষ্টৰ ওপৰত মই এপ্লাই কৰিব বিচাৰিছোঁ আৰু ইটোৰ বাবে মোৰ যিখিনি যোগ্যতা আৰু যিখিনি এক্সপিৰিয়েঞ্চ আছে মোৰ আছে আৰু এই পোষ্টৰ এই একেটা পদতে মই 3 বছৰ ধৰি কাম কৰি আছোঁ মোৰ 3 বছৰৰ এক্সপিৰিয়েঞ্চ আছে এইখিনি আছে ইয়াৰ পিছত তোমালোকে কি কৰিবা ইউৰ ফেইথফুল্লি যে আপোনাৰ বিশ্বাস ইউৰ ফেইথফুল্লি নেমটো লিখি দিবা নেমটো লিখি দি কিনে যোনটো লিখিবা যদি ছোৱালী হয় ছোৱালীৰ নাম লিখিবা যদি ল'ৰা হয় ল'ৰাৰ নামটো লিখিবা এণ্ড দেন তোমালোকৰ লাষ্ট যিটো বায়'ডাটা বুলি কয় সেইটো হৈছে ইম্পৰ্টেঞ্চ হোৱা বায়'ডাটাটো তোমালোকে লিখিব লাগিব নেম লিখিবা ফাদাৰ নেম লিখিবা মাদাৰ নেম লিখিবা ডেট অফ বাৰ্থ লিখিবা নেশ্যনেলিটি লিখিবা ৰিলিজন লিখিবা ছেক্স লিখিবা এতিয়া তাৰপিছত মেৰিটেল ষ্টেটাছ লিখিবা কণ্টেক্ট নাম্বাৰ দিব নালাগে ইমেইল আইডিটো দি দিবা এড্ৰেছত তোমালোকে ভিলেজ পোষ্ট অফিচ থানা PS পিন নম্বৰ ডিষ্ট্ৰিক্ট ষ্টেট এইখিনি দিবা এতিয়া নেক্সট তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনত তোমালোকে কি কৰিবা এক্সাম পাছ কেতিয়া কৰিছে এক্সাম পাছ তাৰপিছত বৰ্ড অফ ইউনিভাৰ্চিটিৰ নাম লিখি দিবা পাছিং অফ ইয়াৰ লিখিবা এণ্ড পাৰ্চেণ্টেজ অফ মাৰ্কছ লিখিবা এতিয়া লিখা এতিয়া কিছুমানে আকৌ ভুল কৰে এইবিলাক লিখোঁতে এনেকুৱাকৈ লিখিবা যিহেতু তোমাৰ কি কৈছে চেলছ বিক্ৰী কৰিব দিছে তেনেহ'লে কমাৰ্চৰ মানুহ হ'ব লাগিব BCom কৰিব লাগিব MCom কৰিব লাগিব এতিয়া যদি তুমি ইয়াত BA দিয়া BA দিয়া MA দিয়া তেনেতো নহ'ব এতিয়া BCom দিব লাগিব এণ্ড দেন তোমালোকৰ লাষ্টত আছে তোমালোকৰ লাষ্টত চোৱা
লাষ্টত তোমালোকৰ এইখিনি লিখিবা এক্সপিৰিয়েঞ্চ বুলি লিখিবা এক্সপিৰিয়েঞ্চ হ'ল যে ৱৰ্ক 3 years এজ চেলছ এক্সিকিউটিভ এট XY কোম্পানী যে তুমি যে এক্সপিৰিয়েঞ্চটো কৰিছা 3 বছৰৰ যে এক্সপিৰিয়েঞ্চ আছে কোনটো কোম্পানী সেই কোম্পানীটোৰ নাম লিখি দিবা আৰু লেংগুৱেজ কি লিখিবা যে লেংগুৱেজ নন হিন্দী ইংলিছ এণ্ড এছামিজ হবি লিখি দিবা যে ৰিডিং ৰাইটিং এণ্ড প্লেইং তিনিটা কৰি ভাল পোৱা এণ্ড ডিক্লেৰেশ্যন লাষ্টত লিখি দিবা যে আই হিয়াৰ বাই কনফাৰ্ম ডেট দ্য ইনফৰমেশ্যনছ এবভ ইজ দ্য ট্ৰু বেষ্ট অফ মাই নলেজ চেছ এইখিনি লিখিলে তোমালোকৰ 10 মাৰ্কছ ইম্পৰ্টেঞ্চ হোৱা তোমালোকৰ কিমান 10 মাৰ্ক তোমালোকে পাই যাবা এণ্ড দেন থেংক ইউ ভিডিঅ'টো আকৌ এবাৰ স্ক্ৰীনশ্বট মাৰি লোৱা বস্তুটো তোমালোকৰ সুবিধাৰ্থে লাষ্টত তোমালোকক দেখাই দি আছোঁ এইখিনি স্ক্ৰীনশ্বট মাৰি লোৱা আৰু এইখিনিও মাৰি লোৱা হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্ট ৱেলকাম টু মাই ইউটিউব চেনেল নিউ এডুকেশ্যন ষ্টাডি তোমালোকৰ 3 নম্বৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তোমালোকে যদি এইটো ভিডিঅ'ত যদি কোনোবাই নতুন আহিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এণ্ড দেন তোমালোকে ভিডিঅ'টো শেষলৈ চাই যাবা এণ্ড দেন বলা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজিৰ ভিডিঅ' তোমালোকে দেখাই পাইছা যে জব এপ্লিকেশ্যনৰ ওপৰত আমি বনাম এই জব এপ্লিকেশ্যনটো 2014 চনত 2015 2017 2019 অথবা কিজানি আৰু আহিছে মই চোৱা নাই এণ্ড দেন কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ যে ইউ আৰ অনুৰূপ মান্দ্ৰা ষ্টেচন ৰোড নলবাৰী ইউ হেভ seen an advertisement for the post of receptionist sales executive in a multinational company in Bangalore. Write a formal application for the post of response to the advertisement. ইয়াতে তোমালোকে প্ৰথম কুৱেশ্যনটো বুজি ল'বা তাৰপিছত কি কৰিবা যে এই মাল্টিনেশ্যনেল যিটো কোম্পানী আছে এইটো কোম্পানী ক'ত আছে ষ্টেচন ৰোড নলবাৰী যে তুমি ষ্টেচন ৰোড নলবাৰী এইটো কি হয় বেংগালোৰ কোম্পানী হয় মাল্টিনেশ্যনেল কোম্পানী আৰু জায়গাটো কোনটো হয় ষ্টেচন ৰোড নলবাৰী এইটো কি হয় এণ্ড দেন তোমালোকে যে তুমি বিক্ৰী কৰিবা বা বিক্ৰেতা বা তুমি ৰিচিপশ্যনিষ্ট যিবিলাক বিল বনাই সেইটো কাম কৰিবা তাৰ ওপৰত তুমি তোমাৰ এইখন দৰখাস্ত লিখিবলৈ কৈছা ফাৰ্ষ্ট অফ অল কি কৰিবা ইয়াতে চাবা ইউ আৰ এটা অমুক থাকি কিবা নাম থাকি ইয়াত থাকিব ষ্টেচন ৰোড হয়তো হায়দৰাবাদ বা বেলেগ কিবা থাকিব তোমালোকে এইটো কপি কৰিবা যে ষ্টেচন ৰোড নলবাৰী 20 মে 2027 লিখিলে তোমালোকে এইটো এক মান পাবা এণ্ড দেন 2 দিবা তাৰপিছত কালৈ লিখিবা ডিৰেক্টৰ ক'ৰ ডিৰেক্টৰ যে মাল্টিনেশ্যনেল কোম্পানী ইন বেংগালোৰ লিখিলে তাৰপিছত ছাবজেক্ট এইটো তুমি মোষ্ট ইম্পৰ্টেণ্ট যে ছাবজেক্টটো দিব লাগে এতিয়া যদি তুমি দৰখাস্ত এটাৰ ছাবজেক্টটো নিদিয়া তেনেহ'লে সেইটো দৰখাস্ত কেনেকৈ হ'ব ছাবজেক্টটো লিখিবা যে দ্য এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ চেলছ এক্সিকিউটিভ এণ্ড দেন তাৰপিছত কি কৰিবা ৰেছপেক্টেড লিখিবা এণ্ড দেন এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা মই এইখিনিৰ ভিতৰত যিখিনি শুধৰাব লাগে মই কৈ দি আছোঁ এই লাষ্টত যে উইথ ৰেফাৰেঞ্চ ডিউ টু দ্য এডভাৰটাইজমেণ্ট পাব্লিছ ইন দ্য আছাম ট্ৰিবিউন ডেটেড 10 May 2027 দিব লাগিব I want to apply for the post of sales executive in your company. I have all required and qualification and experience for the post. I have experience of the 3 years in the same post. I am hardworking and punctual. I consider myself suitable for the post. এখানে লিখিলে ইয়াতে লিখা আছে যে মই এই পোষ্টৰ ওপৰত মই এপ্লাই কৰিব বিচাৰিছোঁ আৰু ইটোৰ বাবে মোৰ যিখিনি যোগ্যতা আৰু যিখিনি এক্সপিৰিয়েঞ্চ আছে মোৰ আছে আৰু এই পোষ্টৰ এই একেটা পদতে মই 3 বছৰ ধৰি কাম কৰি আছোঁ মোৰ 3 বছৰৰ এক্সপিৰিয়েঞ্চ আছে এইখিনি আছে ইয়াৰ পিছত তোমালোকে কি কৰিবা ইউৰ ফেইথফুল্লি যে আপোনাৰ বিশ্বাস ইউৰ ফেইথফুল্লি নেমটো লিখি দিবা নেমটো লিখি দি কিনে যোনটো লিখিবা যদি ছোৱালী হয় ছোৱালীৰ নাম লিখিবা যদি ল'ৰা হয় ল'ৰাৰ নামটো লিখিবা এণ্ড দেন তোমালোকৰ লাষ্ট যিটো বায়'ডাটা বুলি কয় সেইটো হৈছে ইম্পৰ্টেঞ্চ হোৱা বায়'ডাটাটো তোমালোকে লিখিব লাগিব নেম লিখিবা ফাদাৰ নেম লিখিবা মাদাৰ নেম লিখিবা ডেট অফ বাৰ্থ লিখিবা নেশ্যনেলিটি লিখিবা ৰিলিজন লিখিবা ছেক্স লিখিবা এতিয়া তাৰপিছত মেৰিটেল ষ্টেটাছ লিখিবা কণ্টেক্ট নাম্বাৰ দিব নালাগে ইমেইল আইডিটো দি দিবা এড্ৰেছত তোমালোকে ভিলেজ পোষ্ট অফিচ থানা PS পিন নম্বৰ ডিষ্ট্ৰিক্ট ষ্টেট এইখিনি দিবা এতিয়া নেক্সট তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনত তোমালোকে কি কৰিবা এক্সাম পাছ কেতিয়া কৰিছে এক্সাম পাছ তাৰপিছত বোৰ্ড অফ ইউনিভাৰ্চিটিৰ নাম লিখি দিবা
পাছিং অফ ইয়াৰ লিখিবা এণ্ড পাৰ্চেণ্টেজ অফ মাৰ্কছ লিখিবা এতিয়া লিখা এতিয়া কিছুমানে আকৌ ভুল কৰে এইবিলাক লিখোঁতে এনেকুৱাকৈ লিখিবা যিহেতু তোমাৰ কি কৈছে চেলছ বিক্ৰী কৰিব দিছে তেনেহ'লে কমাৰ্চৰ মানুহ হ'ব লাগিব বিকম কৰিব লাগিব এমকম কৰিব লাগিব এতিয়া যদি তুমি ইয়াত BA দিয়া BA দিয়া MA দিয়া তেনেতো নহ'ব এতিয়া বিকম দিব লাগিব এণ্ড দেন তোমালোকৰ লাষ্টত আছে তোমালোকৰ লাষ্টত চোৱা লাষ্টত তোমালোকৰ এইখিনি লিখিবা এক্সপিৰিয়েঞ্চ বুলি লিখিবা এক্সপিৰিয়েঞ্চ হ'ল যে ৱৰ্ক 3 years এজ চেলছ এক্সিকিউটিভ এট XY কোম্পানী যে তুমি যে এক্সপিৰিয়েঞ্চটো কাঢ়িছা 3 বছৰৰ যে এক্সপিৰিয়েঞ্চ আছে কোনটো কোম্পানী সেই কোম্পানীটোৰ নাম লিখি দিবা আৰু লেংগুৱেজ কি লিখিবা যে লেংগুৱেজ নন হিন্দী ইংলিছ এণ্ড এছামিজ হবি লিখি দিবা যে ৰিডিং ৰাইটিং এণ্ড প্লেয়িং তিনিটা কৰি ভাল পোৱা এণ্ড ডিক্লাৰেশ্যন লাষ্টত লিখি দিবা যে আই হিয়াৰ বাই কনফাৰ্ম ডেট দ্য ইনফৰমেশ্যনছ এবভ ইজ দ্য ট্ৰু বেষ্ট অফ মাই নলেজ চেছ এইখিনি লিখিলে তোমালোকৰ 10 মাৰ্কছ ইম্পৰ্টেণ্ট হোৱা তোমালোকৰ কিমান 10 মাৰ্ক তোমালোকে পাই যাবা এণ্ড দেন থেংক ইউ ভিডিঅ'টো আকৌ এবাৰ স্ক্ৰীনশ্বট মাৰি লোৱা বস্তুটো তোমালোকৰ সুবিধাৰ্থে লাষ্টত তোমালোকক দেখাই দি আছোঁ এইখিনি স্ক্ৰীনশ্বট মাৰি লোৱা আৰু এইখিনিও মাৰি লোৱা হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্ট ৱেলকাম টু মাই ইউটিউব চেনেল নিউ এডুকেশ্যন ষ্টাডি তোমালোকৰ 3 নম্বৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তোমালোকে যদি এইটো ভিডিঅ'ত যদি কোনোবাই নতুন আহিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এণ্ড দেন তোমালোকে ভিডিঅ'টো শেষলৈ চাই যাবা এণ্ড দেন বলা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজিৰ ভিডিঅ' তোমালোকে দেখাই পাইছা যে জব এপ্লিকেশ্যনৰ ওপৰত আমি বনাম এই জব এপ্লিকেশ্যনটো 2014 চনত 2015 2017 2019 আৰু অথবা কিজানি আৰু আহিছে মই চোৱা নাই এণ্ড দেন কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ যে ইউ আৰ অনুৰূপ মন্দিৰা ষ্টেচন ৰোড নলবাৰী ইউ হেভ seen an advertisement for the post of receptionist sales executive in a multinational company in Bangalore. Write a formal application for the post of response to the advertisement. ইয়াতে তোমালোকে প্ৰথম কুৱেশ্যনটো বুজি ল'বা তাৰপিছত কি কৰিবা যে এই মাল্টিনেশ্যনেল যিটো কোম্পানী আছে এইটো কোম্পানী ক'ত আছে ষ্টেচন ৰোড নলবাৰী যে তুমি ষ্টেচন ৰোড নলবাৰী এইটো কি হয় বেংগালোৰ কোম্পানী হয় মাল্টিনেশ্যনেল কোম্পানী আৰু জায়গাটো কোনটো হয় ষ্টেচন ৰোড নলবাৰী এইটো কিহৰ হয় এণ্ড দেন তোমালোকে যে তুমি বিক্ৰী কৰিবা বা বিক্ৰেতা বা তুমি ৰিচিপশ্যনিষ্ট যিবিলাক বিল বনায় সেইটো কাম কৰিবা তাৰ ওপৰত তুমি তোমাৰ এইখন দৰখাস্ত লিখিবলৈ কৈছা ফাৰ্ষ্ট অফ অল কি কৰিবা ইয়াতে চাবা ইউ আৰ এটা অমুক থাকি কিবা নাম থাকি ইয়াত থাকিব ষ্টেচন ৰোড হয়তো হায়দৰাবাদ বা বেলেগ কিবা থাকিব তোমালোকে এইটো কপি কৰিবা যে ষ্টেচন ৰোড নলবাৰী 20 মে 2027 লিখিলে তোমালোকে এইটো 1 পাবা 1 মান পাবা এণ্ড দেন 2 দিবা তাৰপিছত কালৈ লিখিবা ডিৰেক্টৰ ক'ৰ ডিৰেক্টৰ যে মাল্টিনেশ্যনেল কোম্পানী ইন বেংগালোৰ লিখিলে তাৰপিছত ছাবজেক্ট এইটো তুমি মোষ্ট ইম্পৰ্টেণ্ট যে ছাবজেক্টটো দিব লাগে এতিয়া যদি তুমি দৰখাস্ত এটাৰ ছাবজেক্টটো নিদিয়া তেনেহ'লে সেইটো দৰখাস্ত কেনেকৈ হ'ব ছাবজেক্টটো লিখিবা যে দ্য এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ চেলছ এক্সিকিউটিভ এণ্ড দেন তাৰপিছত কি কৰিবা ৰেচপেক্টেড লিখিবা এণ্ড দেন এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা মই এইখিনিৰ ভিতৰত যিখিনি শুধৰাব লাগে মই কৈ দি আছোঁ এই লাষ্টত যে উইথ ৰেফাৰেঞ্চ ডিউ টু দ্য এডভাৰটাইজমেণ্ট পাব্লিছ ইন দ্য আছাম ট্ৰিবিউন ডেটেড 10 May 2027 দিব লাগিব I want to apply for the post of sales executive in your company. I have all required and qualification and experience for the post. I have experience of the 3 years in the same post. I am hardworking and punctual. I consider myself suitable for the post. এখানে লিখিলে ইয়াতে লিখা আছে যে মই এই পোষ্টৰ ওপৰত মই এপ্লাই কৰিব বিচাৰিছোঁ আৰু ইটোৰ বাবে মোৰ যিখিনি যোগ্যতা আৰু যিখিনি এক্সপিৰিয়েঞ্চ আছে মোৰ আছে আৰু এই পোষ্টৰ এই একেটা পদতে মই 3 বছৰ ধৰি কাম কৰি আছোঁ মোৰ 3 বছৰৰ এক্সপিৰিয়েঞ্চ আছে এইখিনি আছে ইয়াৰ পিছত তোমালোকে কি কৰিবা ইউৰ ফেইথফুল্লি যে আপোনাৰ বিশ্বাস ইউৰ ফেইথফুল্লি নেমটো লিখি দিবা নেমটো লিখি দি কিনে যোনটো লিখিবা যদি ছোৱালী হয় ছোৱালীৰ নাম লিখিবা যদি ল'ৰা হয় ল'ৰাৰ নামটো লিখিবা এণ্ড দেন তোমালোকৰ লাষ্ট যিটো বায়'ডাটা বুলি কয় সেইটো হৈছে ইম্পৰ্টেঞ্চ হোৱা বায়'ডাটাটো তোমালোকে লিখিব লাগিব নেম লিখিবা ফাদাৰ নেম লিখিবা মাদাৰ নেম লিখিবা ডেট অফ বাৰ্থ লিখিবা
নেশ্যনেলিটি লিখিবা, ৰিলিজন লিখিবা, ছেক্স লিখিবা, এতিয়া তাৰপিছত মেৰিটেল ষ্টেটাছ লিখিবা, কণ্টেক্ট নাম্বাৰ দিব নালাগে, ইমেইল আইডিটো দি দিবা, এড্ৰেছত তোমালোকে ভিলেজ, পোষ্ট অফিচ, থানা, PS, পিন নম্বৰ, ডিষ্ট্ৰিক্ট, ষ্টেট এইখিনি দিবা। এতিয়া নেক্সট তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনত তোমালোকে কি কৰিবা, এক্সাম পাছ কেতিয়া কৰিছে, এক্সাম পাছ, তাৰপিছত ব'ৰ্ড অফ ইউনিভাৰ্চিটিৰ নাম লিখি দিবা, পাছিং অফ ইয়াৰ লিখিবা, এণ্ড পাৰ্চেণ্টেজ অফ মাৰ্কছ লিখিবা। এতিয়া লিখা, এতিয়া কিছুমানে আকৌ ভুল কৰে এইবিলাক লিখোঁতে, এনেকুৱাকৈ লিখিবা, যিহেতু তোমাৰ কি কৈছে চেলছ বিক্ৰী কৰিব দিছে, তেনেহ'লে কমাৰ্চৰ মানুহ হ'ব লাগিব, BCom কৰিব লাগিব, MCom কৰিব লাগিব। এতিয়া যদি তুমি ইয়াত BA দিয়া, BA দিয়া, MA দিয়া, তেনেতো নহ'ব, এতিয়া BCom দিব লাগিব। এণ্ড দেন তোমালোকৰ লাষ্টত আছে, তোমালোকৰ লাষ্টত চোৱা, লাষ্টত তোমালোকৰ এইখিনি লিখিবা, এক্সপিৰিয়েঞ্চ বুলি লিখিবা। এক্সপিৰিয়েঞ্চ হ'ল যে ৱৰ্ক 3 years এজ চেলছ এক্সিকিউটিভ এট XY কোম্পানী, যে তুমি যে এক্সপিৰিয়েঞ্চটো কাঢ়িছা, 3 বছৰৰ যে এক্সপিৰিয়েঞ্চ আছে কোনটো কোম্পানী, সেই কোম্পানীটোৰ নাম লিখি দিবা। আৰু লেংগুৱেজ কি লিখিবা, যে লেংগুৱেজ নন হিন্দী, ইংলিছ এণ্ড এছামিজ। হবি লিখি দিবা যে ৰিডিং, ৰাইটিং এণ্ড প্লেয়িং, তিনিটা কৰি ভাল পোৱা। এণ্ড ডিক্লেৰেশ্যন লাষ্টত লিখি দিবা যে আই হিয়াৰ বাই কনফাৰ্ম ডেট দ্য ইনফৰমেশ্যনছ এবভ ইজ দ্য ট্ৰু বেষ্ট অফ মাই নলেজ। চেছ, এইখিনি লিখিলে তোমালোকৰ 10 মাৰ্কছ। ইম্পৰ্টেঞ্চ হোৱা তোমালোকৰ কিমান, 10 মাৰ্ক তোমালোকে পাই যাবা। এণ্ড দেন থেংক ইউ। ভিডিঅ'টো আকৌ এবাৰ স্ক্ৰীনশ্বট মাৰি লোৱা, বস্তুটো তোমালোকৰ সুবিধাৰ্থে লাষ্টত তোমালোকক দেখাই দি আছোঁ। এইখিনি স্ক্ৰীনশ্বট মাৰি লোৱা আৰু এইখিনিও মাৰি লোৱা।